নিউজ পৰ্টেল, বিশেষকৈ আপোনাৰ অসমীয়া নিউজ পৰ্টেল। এই নিউজ পৰ্টেলবিলাকৰ পৰা এটা কথা শিকিব পাৰি। এতিয়া আপুনি ভাবিব নিউজ পৰ্টেলৰ পৰা কিনো শিকিম? ফেচবুকটো যেতিয়া অন কৰোঁ, বহুত কিছুমান নিউজ পৰ্টেলৰ কিছুমান নিউজ ক্লিপ আহে বা আপোনাৰ ভিডিঅ' কেতিয়াবা আহে, ছাজেষ্টেড বুলি বা কেতিয়াবা কিছুমান কমেণ্ট কৰাৰ ফলত আহে। যিটো নিউজ পৰিৱেশন কৰিছে একদম আপোনাৰ জিৰ' ক্লাছ, মানে কোনো ক্লাছ নোহোৱা নিউজ। একচুৱেলি নিউজ বুলি ক'বই নোৱাৰি সেইবিলাকক, কিন্তু পৰিৱেশন কৰিছে। তাত যদি আপুনি কমেণ্টবোৰ চাই, তাত দেখিব আপোনাৰ যদি 100টা কমেণ্ট আছে, তাৰে ভিতৰত 90টা কমেণ্টে আপোনাৰ গালি বা বেয়াকৈ কৈছে। আৰে ক'বইতো ন, যদি বেয়া আপুনি পৰিৱেশন কৰে নিশ্চয় ক'ব মানুহে, গালিও দিব, কিমান কি ক'ব আপোনাৰ, এইবিলাক কি পৰিৱেশন কৰিছে, এইবিলাক অমুক তমুক বস্তু বন্ধ কৰ, অমুকটো বহুত কিবা কিবি। কিন্তু নাই, এইবিলাকক সেই পৰ্টেলটোৱে কোনো গুৰুত্বই নিদিয়ে। নেক্সট দিনা চাব আকৌ এটা নিউজ, চেম জিৰ' ক্লাছ কেটেগৰী, আকৌ চেম 100টা কমেণ্টৰ 90টাই গালি, কিন্তু তেওঁলোকে গুৰুত্বই নিদিয়ে। নেক্সট দিনা আকৌ কৰিব। ইয়াৰ পৰা এইটোৱে শিকিব পাৰি যে মানুহৰ কথা বাদ দিয়ক, মানুহৰ কথাক আওকাণ কৰক, নিজৰ কাম কৰি গৈ থাকক। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি একদম জিৰ' কেটেগৰীৰ, মানে কি জিৰ' ক্লাছ কেটেগৰীৰ বস্তু পৰিৱেশন কৰিব। শিকিব লগা বস্তু এইটোৱেই যে আমি সদায় নিজৰ কামবোৰ কৰি গৈ থাকিব লাগে। মানুহেতো ক'বই ভাই, এটা গানেই আছে, লোগো কা কাম হে কেহনা। গানটোৰ সুৰটো অহা নাই মোৰ, কাৰণ জানেই ন মই গান যাতা গাই দিওঁ। এনেকুৱা এটা গান আছে, মানে মানুহে আপোনাক ক'বই। মানুহে আপোনাৰ বগা চাৰ্টটো পিন্ধি গ'লেও ক'ব, মানুহে আপোনাক ক'লা চাৰ্টটো পিন্ধি গ'লেও ক'ব। এটা সৰু উদাহৰণ, এখন ঠাইত বানপানী হ'ল, তেতিয়া আপোনাৰ মন্ত্ৰীয়ে খবৰ ল'বৰ কাৰণে হেলিকপ্টাৰ লৈ আহিলে। তেতিয়া মানুহে কি ক'ব, হেই চা মানুহবিলাকে ইমান কষ্টত আছে, মন্ত্ৰীয়ে আপোনাৰ হেলিকপ্টাৰ লৈ খবৰ ল'বলৈ আহিছে। তাকে দেখি এইবাৰ মন্ত্ৰীয়ে আপোনাৰ নাৱত গৈ আছে লাহে লাহে। ইয়াৰ মানুহ কি ক'ব, মানুহবিলাকে ইমান যন্ত্ৰণাত আছে, মন্ত্ৰীয়ে লাহে লাহে নাৱত গৈ আছে। আল্টিমেটলি মানুহে ক'বই। মানুহৰ কথাক যদি আওকাণ কৰি নিজৰ কৰ্মবোৰ যদি নিৰন্তৰভাৱে কৰি গৈ থাকোঁ, তেন্তে নিশ্চয় এদিন নিজৰ লক্ষ্যত উপনীত হ'ম। বিশেষ একো নকওঁ, আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।